নমস্কাৰ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আজি মই নতুন ভিডিঅ' ক্ৰিয়েটৰসকলৰ কাৰণে এটা ভাল খবৰ লৈ আহিছোঁ, গুড নিউজ লৈ আহিছোঁ। শেষলৈকে চাবা, তোমালোকৰ ভালৰ বাবে লৈ আহিছোঁ। যিটো কথা মই আজি অলপ দিনৰ আগত গম পাইছোঁ, মোৰো তেনেকুৱা এটা সমস্যা হৈছিল আৰু সেই সমস্যাটো মই একদম চুটকিত সমাধা কৰি দিলোঁ। আৰু সেইকাৰণে তোমালোককো ভাবিলোঁ জনাই দিওঁ। এতিয়া আহা ভিডিঅ'টো কৈয়ে আছোঁ। মানে কি হয়, আমাৰ ভিডিঅ'ত কিছুমান মানে পেজটোত ইছ্যু লাগে। সেই ইছ্যুবোৰ লাগিলে কি হয়, আমাৰ ভিডিঅ'ত ভিউজ নাহে। মেইন পইণ্ট যে আমাৰ ভিডিঅ'ত কিয় ভিউজ নাহে। যদি তোমালোকে কাৰোবাৰ ভিডিঅ' বেলেগ ভিডিঅ' আনি পেলাই ফেচবুকত আপলোড কৰিছা, বা কাৰোবাৰ যদি ভিডিঅ' বা ফটো আনি পেলাই আপলোড কৰিছা, কাৰোবাৰ গান লৈছা, বা কিবা মৰা কটা তেজ কটাৰী বা বেলেগ নক'বলগীয়া শব্দ প্ৰয়োগ কৰিছা, নক'বলগীয়া বা নিলিখিবলগীয়া শব্দ লিখিছা, তেতিয়াহ'লে কি হয়, ফেচবুকত ইছ্যু লাগে আৰু সেই ইছ্যু লগাৰ লগে লগে তোমাৰ ফেচবুকে ডাউন কৰি দিব। ৰিচটো ডাউন কৰি দিয়াৰ লগে লগে তোমালোকৰ ভিডিঅ'ত ভিউজ নাহে। আৰু কেতিয়াবা মানে ভিউজ নাহিলে মানে নহা নিচিনাই হৈ যায়। তাৰপিছত সেই ৰিচটো উঠাবলৈ হ'লে বহুত কষ্ট হয়, আৰু তেতিয়াহ'লে এটা চুটকিত তুমি সেই ৰিচটো খতম কৰিব পাৰিবা আৰু তোমাৰ ভিডিঅ' একদম ভাল হৈ যাব বা পেজটো ধুনীয়া হৈ যাব। সেইটো হৈছে কি, তোমাৰ ফেচবুক পেজত আগৰ পৰা যিমানখিনি ভিডিঅ' আছিলে গোটেই ভিডিঅ'খিনি ডিলিট কৰি দিব লাগিব। সম্পূৰ্ণৰূপে ভিডিঅ'খিনি ডিলিট কৰাৰ পিছত ফেচবুকটো কণ্টিনিউ 10 দিন লাইভ আহা, যিমান পাৰা সিমান আহা। 10 মিনিট পাৰা, আধা ঘণ্টা পাৰা, 1 ঘণ্টা পাৰা, 2 ঘণ্টা পাৰা, মুঠতে দিনটোত বা 2 বাৰ পাৰা, 3 বাৰ পাৰা। মানে অকণমান সৰহকৈ আহা আৰু মানুহ জইন নকৰিবা। অকল নিজৰ মুখখন উলিয়াই থাকিবা, নিজে গান এটা গুণগুণাই থাকিবা। মনত ৰাখিবা যে তোমাৰ পেজত যেতিয়া লাইভ আহিবা, বেলেগৰ গান বা সেইবিলাক যাতে নাহে। মানে বেলেগৰ গান চান বা টিভি লগাই থ'বলৈ নিদিবা, ৰেডিঅ' বা মোবাইলত গান, চিৰিয়েল যিয়ে নহওক, মুঠতে বেলেগৰ গান চান একো আহিব নালাগিব। তাৰপিছত সেই তেনেকৈ বা বেলেগৰ ভিডিঅ'ও চাই নাথাকিবা তুমি যেতিয়া লাইভ আহিবা। মুঠতে নিজে কিবা কিবি কথা কৈ থাকিবা, কিবা বিষয়বস্তুৰ ওপৰত কৈ থাকিবা, নিজে কিতাপ পঢ়ি থাকিবা বা গান গাই থাকিবা, যি কৰা কৰিবা। মুঠতে নিজৰ মুখখন ভালকৈ স্পষ্টকৈ পোহৰ জেগাত লৈ পূৰা লাইভ আহি থাকিবা। কণ্টিনিউ 10 দিনমান লাইভ হোৱাৰ পিছত তোমাৰ সকলো ইছ্যু আঁতৰি যাব আৰু তোমাৰ চেনেলটো আগৰ নিচিনাকৈ গ্ৰ' কৰিব। তাৰপিছত কণ্টিনিউ ভিডিঅ' দিবা আৰু মন কৰিবা যে তোমাৰ ভিডিঅ'ত কেতিয়াও বেলেগৰ গান নানা আৰু বেলেগৰ মানে কিবা কিবি ভিডিঅ' ক্লিপ বা বেলেগৰ পেজৰ পৰা ফটো উঠাই আনি পেলাই তোমাৰ পেজত লগাওঁ, তেনেকুৱা নকৰিবা। তেতিয়া তোমাৰ পেজটো একদম সোনকালে গ্ৰ' কৰিব। যিটো মই ভুল কৰিছিলোঁ, কাৰোবাৰ পেজৰ পৰা কিবা ফটো একপি আনিছিলোঁ কিবা এটা কাৰণে, সেইবিলাক কৰিলে বেয়া হয়। আৰু এটা কথা মনত ৰাখিবা, তুমি যে কাৰোবাৰ গান এটা নাচিছা, তেতিয়া কি হ'ব, তুমি পইচা পাবা জানো? কেতিয়াও বেলেগৰ গানত নাচিলে পইচা নোপোৱা। নিজে কথা ক'বা, নিজে ভিডিঅ' বনাবা, সেই তেতিয়া নিজে পইচা পাবা। আৰু আনৰ গানত নাচিবা তুমি, সেই লোকেহে পইচাখিনি পাব, কিন্তু পইচাটো গুৰুত্বপূৰ্ণ নহয়। তুমি ভিডিঅ'টো যেতিয়া প্ৰস্তুত কৰিবা তেতিয়া তোমাৰে লাভ হ'ব। আৰু হয় যেনিবা কাৰোবাৰ গান এটাত নাচিলে ভিউজ দুটামান বেছিকৈ আহে, ফলোৱাৰ্ছ দুটামান বাঢ়ে, কিন্তু সেইটো কথা নহয়। তোমাৰ মুখৰ কথাৰে কাক কিমান আকৰ্ষণ কৰিব পাৰিছা, সেইটোহে ডাঙৰ কথা। বা তোমাক ভাল পাব লাগিব, তেতিয়াহে মানুহে ভিডিঅ'বোৰ চাব। এতিয়া যেনে মোক মানুহবিলাকে ভাল নাপায়, মই যিটো কমেডি কৰোঁ সেই কমেডিটোহে মানুহে ভাল পায়। কাৰণ যদি মোক মানুহে ভাল পালেহেঁতেন, তেতিয়া মোৰ প্ৰত্যেকটো ভিডিঅ'ত লাখ লাখ ভিউজ আহিলেহেঁতেন। মিলিয়নত ভিউজ অহা মানুহজনীৰ মানে মোৰ মিলিয়নত বহুত ভিউজ আহিছে, কেইবাটাও ভিডিঅ'টো মিলিয়নত ভিউজ আহিছে, কিন্তু কিছুমানত 1500 তেনেকৈ ভিউজ আহে। মানে কেলৈ আহে? যিটোত মোৰ জমনিটো ফুটি উঠে, যিটো ভিডিঅ' মানুহে চাই ভাল পায় সেইটো ভিডিঅ'হে চায়, বাকীবোৰ ভিডিঅ' মানুহে নাচায়। মোৰ নিচিনা হ'ব নালাগে, যাতে তোমাক মানুহে ভাল পাওক আৰু তোমাৰ গোটেই ভিডিঅ'বিলাক মানুহে চাওক, সেইটো লাগে। আৰু সেইটোৱে মানুহে বহুতে প্ৰশ্ন কৰি আছিলে যে আমাৰ ভিডিঅ'ত ভিউজ নাহে বা ইছ্যু লাগি আছে, ফেচবুক পেজটো কি হ'ব, আৰ্নিং নহ'ব নেকি, বা তেনেকুৱা ধৰণৰ প্ৰশ্ন কৰি থাকে কাৰণে আজি মই কথাখিনি একদম ডিটেইলছত বুজাই দিলোঁ। যিটো মই জানিছোঁ, শুনিছোঁ, কৰিছোঁ, সেইটো কাৰণে বুজাই দিলোঁ, যাতে তোমালোকৰ লাভ হওক আৰু সকলোখিনি সহযোগিতাৰে, মানে সহায় সহযোগিতাৰে গোটেইখিনি যাতে আমাৰ অসমৰ ল'ৰা ছোৱালী আগুৱাই যাওক, তাকে কামনা কৰিছোঁ। খালি ব্লেক মানিৰ পৰা আঁতৰি থাকিবা, পইচা পাতি কিবা দিওঁ
ট্ৰেণ্ডিং চেণ্ডিং যিয়েই নহওক মুঠতে ট্ৰেডিং নে থ্ৰেডিং সেইবিলাকত মাথা নামাৰিবা, নিজে কষ্ট কৰিবা, দৰকাৰ হ'লে হাজিৰা কৰিবা, সিমানেই মুঠতে তুমি হাজিৰা কৰি আনি আলু পিটিকাটোৰে যিকেইটা ভাত খাবা সেইকেইটা সমান সুখৰ কেতিয়াও হ'ব নোৱাৰে। আৰু যদি তোমাৰ ক'ৰবাত দূৰণিত ফুৰিবলৈ যাবলৈ মন আছে, আৰামছে ওপৰত ফেনখন লগাই ল'বা, তাৰপিছত একদম বিচনাত আৰামত শুই ল'বা, বিকাশ চাটিবা ডিম্পুৰ লণ্ডন, আমেৰিকা, ডুবাই ক'ৰবালৈ যোৱা ভিডিঅ' এটা চাই ভাবিবা যে ময়েই গৈছোঁ, তাতে তোমাৰ সন্তুষ্টি আছে। কিন্তু লোকক ঠগি মগি যদি পইচা লৈ বাহিৰলৈ ফুৰিবলৈ যোৱা কি হ'ব জানিছাই নহয়। যি কি নহওক, ভাল লাগিলে তোমালোকে যে মোৰ ভিডিঅ'টো শেষলৈকে চাই আছা, বহুত বহুত ধন্যবাদ। আৰু পেজটো ফ'ল' কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিলৈ বাই।